আজি গাইজ বতৰটো বহুত ঠাণ্ডা কৰি আছে ও বলক আজি চানা বনাই খাওঁ ৰখিব কৈ আছো পোনপ্ৰথমতে সকলোকে নমস্কাৰ দেই বহুত দিনৰ পৰা খাচি থোৱা চুঙাটোত মই আজি পইচা কেইটামান ওলাই পেলাই চানা আনিবলৈ যাওঁ গাইজ মানে চানাটো ঘৰতে বনাম বুলি ভাবিছো বেলেগ বেলেগ চানাৰ পেকেট দি পেলাই ময়ো সোনকালে দোকানলৈ গৈ পেলাই চানা 4 পেকেট লৈ আহিলো এতিয়া বলক কেনেকেনো বনাম চানাটো ভাবি আছো ভাবি মই চানাটো কেনেকে বনাম উপায় পাই গলো এতিয়া মই লৈ লৈছো ৰঙা থুপথুপিয়া বিলাহী এটা লগতে লৈ লৈছো এটা পিয়াজ দুটা জলকীয়া এতিয়া মই ছোৱালীৰ গালখনৰ নিচিনা ৰঙা থুপথুপিয়া বিলাহী এটা লৈ লৈছো এতিয়া ৰঙা থুপথুপিয়া বিলাহীটো অকমানকে কাটি দিব তাৰ পিছতে জলকীয়া দুটা যে লৈছিলো জলকীয়াটো অলপকে কাটি দিলো আৰু এতিয়া মই সবতকৈ বেয়া পোৱা বস্তুটো কাটিবলৈ গৈ আছো যেহেতু পিয়াজ মানে কেনেকুৱা বস্তু গম পায়ে নহয় মানে সৰুতে যিমান মা দেউতাই মাৰিলেও ইমান চকু পানী নোলায় যেহেতু পিয়াজ কাটিলে ইমানে চকু পানী ওলাই নহয় এফিলে সব কটা হৈ গল এতিয়া মই যোনখিনি চানা আনিছিলো এপেকেটকে সব চানা একেলগতে মিক্স কৰি দিলো থলাকটিটো সস্তিকটো ঢালি দিলো আৰু তাৰ পিছতে মই ঢালি দিলো ভুজিয়া তাৰ পিছত মই ঢালিম এতিয়া কি এটো জলচি ये मुंह से सुपारी निकाल के চানা ঢলা হৈ গল এতিয়া খানি সব ফালে ভালকে এবাৰ খানি ধুনিয়াকে খাবলৈ হৈ গল আমাৰ চানা ৰেডি এতিয়া চানাটো যেহেতু মই বনাইছো সেই কাৰণে প্ৰথমত মই খাই এতিয়া আপোনালোকৰ ফালে এবাৰ দি দিছো খাওক লক গং নাখায় নেকি লক খাওক নাখায় যদি মই খাই দিওঁ বা দিয়ক একেটাকৈ দিলো চানাটো খাবলৈ বহুত টেষ্টি হৈছিলে আজি ভিডিঅ'টো ইমানেই আছিল আৰু এটা ভিডিঅ' লগ পাইছো আজিলৈ বাই বাই